Hello everyone, মই কল্যাণী আজি আমি ধুনিয়া প্লান্ট এটাৰ বিষয়ে কথা পাতিম হেবিট হল সকলোৰে প্ৰিয় ধুনিয়া ইনডোৰ প্লান্ট ZZ প্লান্ট তেন্তে আহক ইয়াৰ বিষয়ে আমি আজি কথা পাতো এই ZZ প্লান্ট বিধৰ ফুল নামটো হল জেমিওকুলাছ জেমিফোলিয়া যেটোক শর্ট কৰি ZZ বুলি কোৱা হয় যেটো নামটো বহুত দীঘল সেইকাৰণে ZZ প্লান্ট হিচাপে ই জনাজাত এবিধ এয়াৰ পিউৰিফায়াৰ প্লান্ট হয় এই ZZ প্লান্টটোৱে বাহিৰৰ আমাৰ চাৰিওকাষৰ বতাহত থকা হাৰ্মফুল কেমিকেল টক্সিন বিলাক এবজৰ্ব কৰি বায়ু বিশুদ্ধ কৰি ৰাখে যেটো আমাৰ সকলোৰে স্বাস্থ্যৰ কাৰণে মানে খুব ভাল এবিধ খুব ভাল প্লান্ট হয় আৰু লগতে ইয়াক লাকি প্লান্ট হিচাপেও জনা যায় আৰু সেইভাবে এবিধ প্লান্টক ইনডোৰ প্লান্ট হিচাপে ৰাখিবৰ বাবে আমি প্ৰিফাৰ কৰো একেবাৰে কম কেয়াৰত ধুনিয়াকৈ গ্ৰোথ হোৱা এবিধ প্লান্ট হয় একদম কম কেয়াৰ লাগে ইয়াক সহজভাৱে গ্ৰোথ হৈ থাকে ইয়াক বহুত বেছি কেয়াৰ লোৱাৰ একেবাৰে প্ৰয়োজন নাহে প্ৰথমতে ইয়াৰ মূল কথাটো কওঁ ইয়াৰ মূল এটাই কেয়াৰ ল'ব লাগে ইয়াৰ এটাই বস্তুৰ পৰা বচাব লাগে ই হ'ল পানী এবিধ প্লান্টক একদম পানীৰ পৰা বচাই ৰাখিব লাগিব মানে একেবাৰে কম পানীৰে জীয়াই থকা প্লান্ট হয় আৰু যেতিয়া ইয়াৰ পাতবিলাক হালধীয়া হ'বলৈ ধৰিব পাতবোৰ সৰিব তেতিয়া বুজিব পৰা যাব যে পানী বেছি হৈছে পানী বেছিকে দিলে গছজোপা যদি মানে গছজোপা সাধাৰণতে ZZ প্লান্ট সাধাৰণতে সহজে মৰি নাযায় যদিহে পানী বেছিকে পায় তেতিয়াহে ই মৰি যাব সহজতে মৰি নাযায় ZZ প্লান্ট খুব হাৰ্ডি প্লান্ট হয় একমাত্ৰ পানীৰ পৰা ইয়াক বচাই ৰখাটোই মূল কথা আৰু পানীৰ পৰিমাণ শুদ্ধ হৈছে না হেতুতে গম পাব যে পাতবোৰ সৰিব হালধীয়া পৰিব তেতিয়াই সাৱধান হোৱাটো অতি দৰকাৰ আৰু সেইভাবে ইয়াৰ মাটি কেনেকুৱা লৈছে হেতু অতি জৰুৰী কথা একেবাৰে ওয়েল ড্ৰেইন মাটি ল'ব লাগিব ZZ প্লান্ট বেছি ময়শ্চাৰ থকা মাটি একেবাৰে ভাল নাপায় ইহঁতৰ মাটিত পানী বেছি ধৰি ৰখা মাটি একেবাৰে ভাল নাপায় যিহেতু ZZ প্লান্টৰ হিপাবিলাকত কিছুমান আলুৰ নিচিনা আলু থাকে যেটো ৰাইজম বুলি কয় যেটো তেনেকুৱা থাকে তাত পানীবিলাক জমা কৰি ৰাখে বহুত দিনলৈকে পানী জমা কৰি ৰাখি তাৰ পৰা নিজৰ প্ৰয়োজনীয় পানীবিলাক লৈ থাকে যেটো এক্সেস পানী হলে সেই আলুবিলাকত যে পানী জমা কৰিব নোৱাৰা হৈ যায় তেতিয়াই গছজোপা মৰাৰ দিশলে আগবাঢ়ি যায় তৃতীয়তে আৰু এটা কথা মন কৰিব লাগিব যে প্লান্টৰ সাইজ অনুপাতে প্লান্টাৰ বা টাবৰ চয়েস কৰিব একেবাৰে ডাঙৰ টাব প্ৰয়োজন নহয় একেবাৰে সৰু টাবতে ধুনিয়া গ্ৰোথ হৈ থাকে ZZ প্লান্টৰ সেইকাৰণে বেছি ডাঙৰ টাব ব্যৱহাৰ নকৰিব ডাঙৰ টাব হ'লে কি হয় ডাঙৰ টাবত মাটি বেছি ধৰে আৰু লগতে সেই মাটিখিনি পানী দিলে বহুত দিনলৈকে মাটিখিনি সৰহকৈ তিতিও থাকে যেটো ZZ প্লান্টৰ কাৰণে ভাল নহয় সেইকাৰণে সৰু টাব ল'ব যেতিয়া টাবটো ভৰি যাব হিপা বাহিৰলৈ ওলাই আহিব ঢেৰ পুলি ওলাই টাবটো ভৰি যাব তেতিয়া তাক এই টাবৰ পৰা উলিয়াই বেলেগ টাবত ডাঙৰ টাবত ৰুলেও হৈ যায় আৰু সৰু টাবতে ধুনিয়াকৈ গ্ৰোথ হৈ থাকে আৰু তাৰ পাছত কম ফাৰ্টিলাইজাৰো একেবাৰে কম প্ৰয়োজন হয় একেবাৰে কম ফাৰ্টিলাইজাৰ মাহত আপুনি এবাৰ নিদিলেও একো আপত্তি নাই ইয়াক 2 মাহ 3 মাহৰ মূৰত কম পৰিমাণে যিকোনো ধৰণৰ কম্পোষ্ট দিব পাৰে 2 মাহ বা 3 মাহৰ মূৰত গৰুৰ গোবৰ আমি কম্পোষ্ট যিটো হয় অকমান কম পৰিমাণে দিলে হৈ যায় ইয়াৰ তাৰ পাছত ZZ প্লান্টে সাধাৰণতে ই কেনেকুৱা ওয়েদাৰত ভাল পায় কেনেকুৱা ওয়েদাৰৰ ইয়াৰ পছন্দ হয় হেয়া হল সাধাৰণতে প্ৰায় 18 পৰা 27 ডিগ্ৰীৰ ভিতৰত তাপমানত এই ZZ প্লান্ট খুব ধুনিয়াকৈ বাঢ়ি থাকে ধুনিয়া গ্ৰোথ হয় যেটো বহুত বেছি গৰমো নহয় আৰু বহুত ঠাণ্ডাও নহয় সেইভাবে ইয়াক ঘৰৰ ভিতৰত কোনো অসুবিধা নোহোৱাকৈ ৰাখিব পাৰি ঘৰৰ ভিতৰত ধুনিয়াকৈ গ্ৰোথ হৈ থাকে
আৰু সেইবাবে এই জে প্লাণ্টক ফুল্লি ইনডোৰ প্লাণ্ট ক'ব পাৰি বাকি যিবিলাক প্লাণ্টক আমি ইনডোৰত ৰাখোঁ বা ভিতৰত ৰাখোঁ ইনডাইৰেক্ট সানলাইটত ৰাখোঁ সেইবিলাক প্লাণ্টক মাহত বা 10 দিন 15 দিনৰ মূৰত হ'লেও বাহিৰৰ ব্ৰাইট পোহৰ বা ৰ'দৰ পোহৰৰ প্ৰয়োজন হয় কিন্তু জে প্লাণ্টক আমি বহুত দিন ধৰি একেৰাহে কম পোহৰত একেবাৰে ভিতৰত আমি ৰাখি থব পাৰোঁ যিটো য'ত জে প্লাণ্টৰ কোনো অসুবিধা নোহোৱাকৈ ভাল গ্ৰোথ হৈ থাকে সেইকাৰণে আমি সম্পূৰ্ণ ইনডোৰ প্লাণ্ট বুলি ক'ব পাৰোঁ জে প্লাণ্টক সম্পূৰ্ণ ইনডোৰতো ই ধুনীয়াকৈ সাৰ্ভাইভ কৰিব পাৰে আৰু আহিলে জে প্লাণ্টক কেনেকৈ প্ৰপগেশ্যন কৰিবলৈ ইয়াৰ 2-3টা উপায় আছে প্ৰথমটো হ'ল জে প্লাণ্টটো যেতিয়া তাপ ভৰি যাব আপোনালোকে তাক ৰিপৰ্ট কৰাৰ সময়ত তাক ৰুট ডিভিজন কৰি ধুনীয়াকৈ বেলেগ প্লাণ্ট বনাই ৰুব পাৰিব বেলেগ কৰিব পাৰিব আৰু কাটিং নাইবা পাতৰ দ্বাৰাও ইয়াক ধুনীয়াকৈ প্লাণ্ট পুলি বনাব পাৰিব কাটিং বা পাত মাটি নতুবা পানী দুইটাতে আপোনালোকে ইয়াক প্ৰপগেট কৰিব পাৰিব মাটিটো পচাই ৰাখিব পাৰিব নাইবা পানীটো তিয়াই ৰাখিলে ধুনীয়াকৈ শিপা ওলাই জে প্লাণ্টক এনেদৰে প্ৰপগেট কৰিব পাৰিব আৰু পানী বা মাটিত এনেকৈ পাতৰ দ্বাৰা কৰিলে খালি কিছুদিন সময় লয় জে প্লাণ্টে সেয়াই বাকি কাটিং কৰি বা ৰুট ডিভিজন কৰিলে আমাৰ সহজ হয় প্ৰপগেট কৰিবলৈ আৰু তাৰ পাছত কওঁ জে প্লাণ্টৰ এই ধুনীয়া সৌন্দৰ্যটো আমি ধৰি ৰাখিবলৈ পাতৰ সৌন্দৰ্যটো ধৰি ৰাখিবলৈ আমি ইয়াৰ পাতবিলাকক এদিনৰ মূৰে যাতে ধূলি পৰি লেতেৰা নহয় সেইটো মন কৰিব লাগে হেমেকা কাপোৰে পাতবিলাক মুচি চাফা কৰি ৰাখিব পাতৰ দ্বাৰা যি উশাহ নিশাহ লয় গছজোপাই সেইটো যাতে তাহাঁতৰ বাধা নহয় সেইটো কাৰণে পাতবিলাক সদায় চাফা কৰি ৰাখিব আৰু পাতটো চাফা কৰোঁতে এটা বস্তু আপোনালোকে ইউজ কৰিব পাৰে নেমু টেঙাৰ ৰস নতুবা ভিনেগাৰ পানীত মিহলাই সেই পানী কাপোৰ এখন তিয়াই মুচি তেতিয়া সেই পাতৰ যিটো ধুনীয়া শাইনিং চেকমিকনিটো ধুনীয়াকৈ ওলাই পৰিব আৰু ধুনীয়া হৈ থাকিব গছজোপা আৰু নৰ্মেল পানীৰে ইয়াক স্প্ৰে কৰি থাকিব সেইটো ই খুব ভাল পায় জে প্লাণ্টে সেইটো খুব ভাল পায় আৰু পাতৰ সৌন্দৰ্য যেনেকৈ বৰ্তি থাকিব পাতৰ পাতখিলা মুচি চাফা কৰি ৰাখিলে তাৰ লগতে গছজোপাও হেল্ডি হৈ গছজোপাও ভাল গ্ৰোথ হৈ থাকিব আৰু আজি মই এই প্লাণ্টটো আনি ৰাখিছোঁ এইটো মই ৰিপৰ্ট কৰিম লগতে আপোনালোকক দেখুৱাই দিম ইয়াৰ কাৰণে ভাল মাটি কেনেকুৱা সয়েল ল'ব কেনেকুৱা ধৰণৰ মাটিৰ মিক্সাৰ ল'ব এইটো মই ৰেডি কৰি ৰাখিছোঁ এই মাটিখিনিত আছে বালি বেছি আছে গাৰ্ডেন সয়েল কম আছে গাৰ্ডেনৰ মাটি কম আছে নৰ্মেল মাটি কম পৰিমাণ দিছোঁ বালি ভাৰ্মি কম্পোষ্ট ধানৰ বাকলি পাতৰ সাৰ অকণমান দিছোঁ শুকান পাত সাৰ মানে একেবাৰে শুকাই পচি যোৱা পাতৰ গুড়া দিছোঁ আৰু সৰু চাহ চামুচেৰে এচামুচ বন মিল দিছোঁ আৰু ফাংগিচাইড দি পটিং মিক্সাৰটো বনাই লৈছোঁ এনেকুৱা চাওক একেবাৰে জৰজৰীয়া একেবাৰে জৰজৰীয়া হ'ব এইটো মুঠতে জৰজৰীয়াকৈ বনাই ল'ব এনেকৈ সেয়া আৰু পৰাপক্ষত কোকোপিট একেবাৰে ইউজ নকৰিব কাৰণ কোকোপিটে বহুত পানী ধৰি ৰাখে যিটো এই জে প্লাণ্টৰ কাৰণে ভাল নহয় আৰু নাৰ্চাৰীৰ পৰা অনাৰ সময়ত প্ৰায় এইটো কোকোপিটতে আছে সেইকাৰণে আনি ৰখাৰ পাছত মই একেবাৰে কম 15 দিনত 20 দিনত অকণমান পানী দি ৰাখিছিলোঁ তো অনা বহুত দিন হ'ল প্ৰায় এমাহ 1.5 মাহ মানে হ'ল মই ৰুবলৈ সময় পোৱা নাছিলোঁ যিহেতু এনেকৈ ৰাখি থৈছিলোঁ কিন্তু পানী মই একদম চাই একেবাৰে যেতিয়া শুকাই যায় তেতিয়াহে পানী দিছিলোঁ পানী সৰহকৈ দিলে কি হ'ব কোকোপিটে যিহেতু পানী বহুত ধৰি ৰাখে তেতিয়া ভিতৰৰ যিটো ৰাইজম থাকে আলুবিলাক থাকে তাত পানী বেছি জমা হয় গেলি আহিব তলৰ পৰা গছজোপা মৰি যাব তো সেইকাৰণে আৰু মই এইটো মাটিৰ টাব মই চইচ কৰিছোঁ মাটিৰ টাব চিলেক্ট কৰিছোঁ আৰু সৰু চাইজৰ একেবাৰে এইটো 4 ইঞ্চ জোখৰ মাটিৰ টাব হয় মাটিৰ টাব এইকাৰণে লৈছোঁ মাটিত থকা এক্সেছ পানীটো সিহঁতি শুহি লয় মাটিৰ টাবে আৰু গছজোপাৰ কাৰণে খুব ভাল হয় তেন্তে আহক মই ৰিপৰ্ট কৰি লওঁ ইয়াৰ পৰা উলিয়াই মেলি আপোনালোকক দেখাই আছোঁ মই এইটো চাওক এইটো দেখিছে এইটো জে প্লাণ্টৰ আলুটো ইয়াতে পানী জমা হৈ থাকে আৰু ফাৰ্টিলাইজাৰো তাহাঁতি ইয়াতে জমা কৰি ৰাখে বহুত দিন ফাৰ্টিলাইজাৰ যিহেতু কমকৈ দৰকাৰ হয় এজোপা প্লাণ্টক
পানী ফাৰ্টিলাইজাৰ সেইবিলাক ৰাখি ইয়াতে ষ্ট'ৰ কৰি ৰাখে এইটো এতিয়া মই ইয়াত মই ৰুই ল'ম আৰু মাটিৰ মিক্সাৰটো কেনেকুৱা হ'ব লাগে আপোনাক ক'লো মই এনেকৈ বনাই ৰাখিছিলোঁ আৰু ইয়াত মই এটা ৰুই দিম আৰু এইখিনিতে কওঁ আপোনালোকে ৰিপৰ্ট কৰাৰ সময়টো বেছি ঠাণ্ডা দিনত নকৰিব ঠাণ্ডা দিনত পৰাপক্ষত নকৰিবই যদি বোলে গছজোপা কিবা বেয়া হৈছে বহুত বেছি ৰুট বাউণ্ড হৈ গ'ল ফাংগাছ লাগিছে কিবা বেয়া হৈছে তেতিয়াহে কৰিব আদাৰৱাইজ নকৰিব ইয়াৰ কাৰণে ভাল সেই ফেব্ৰুৱাৰী মাৰ্চৰ সময়খিনি ভাল হয় সেই সময়টো বাছি ল'ব ফেব্ৰুৱাৰী মাৰ্চত নাইবা ইয়াৰ যিটো গ্ৰ'য়িং পিৰিয়ড থাকে আমাৰ বাৰিষা কালটো সামাৰ ছিজনটোত সেই সময়ত কৰিব পাৰিব আৰু মই এইটো অনা মোৰ প্ৰায় এমাহমান হৈ গ'ল মই এতিয়া এনেকুৱা সময়তে কৰি দিছোঁ এতিয়া যে ঠাণ্ডা পৰা নাই ইমান আৰু মোৰ হৈ গ'লটো ৰুই দিলোঁ আৰু মই পানী দি দিছোঁ পানী মই এতিয়া ভালকৈ দি দিম আৰু তাৰপাছত আৰু পানী নিদিওঁ আৰু একেবাৰে যেতিয়া ওপৰৰ 2 ইঞ্চমান মাটি ভালকৈ শুকাব তেতিয়াহে দিম আৰু শেষত এটা কথা ইয়াৰ এই গছ যে প্লান্টৰ গছজোপা যদি কিবা ফাংগাছ ইনচেক্ট কিবা পোক পৰুৱা লগা দেখা পায় তেন্তে নিম অইল আপোনালোকে 1 চামুচ 1 লিটাৰ পানীত মিলাই ধুনীয়াকৈ স্প্ৰে কৰি দিব আৰু এই নিম অইলটো পানীত মিলাই মাজে মাজে স্প্ৰে কৰি থাকিলে ভালে কৰি থাকিব পাৰিলে ভালে কথা কৰি ৰাখিব আৰু নাইবা যিকোনো ফাংগিচাইড পাউডাৰ 1 গ্ৰামমান ল'ব 1 লিটাৰ পানীত মিলাই স্প্ৰে কৰিব পাৰিব গোটেই গছজোপাৰ পৰা গুৰিত মাটিটো দি দিব মাটিটো গছৰ যিটো টাবৰ মাটি তাতো দিব আৰু গছজোপাটো স্প্ৰে কৰি দিব বাকি ইমান বেছি ইয়াত ইনসেক্ট পোক পৰুৱা ইমান বেছি নালাগে সেইখিনি যে প্লান্টৰ বিষয়ে যিখিনি মই জানো বা যিখিনি ক'বলগীয়া আছিল মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু ৰুই দেখুৱালোঁ আপোনালোকৰ যদি ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আগে পাব কিবা থাকিলে মোক কমেন্ট কৰি জনাব তেন্তে বাই বাই